বন্ধুসকল আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ এইটো ভিডিঅ'ত। বন্ধুসকল, আজিৰ ভিডিঅ'টোত আপোনালোকক জনাম যে PM কিষাণৰ যিটো 14 নম্বৰ কিস্তিৰ টকা যোৱা 27 জুলাই তাৰিখে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই DBTৰ মাধ্যমেৰে সকলো কৃষকৰ একাউণ্টত ট্ৰেন্সফাৰ কৰিছে। কিন্তু বহুতো কৃষকে এতিয়ালৈকে 14 নম্বৰ কিস্তিৰ টকাটো পোৱা নাই। যিসকল কৃষকে এতিয়ালৈকে 14 নম্বৰ কিস্তিৰ টকাটো পোৱা নাই, সেইসকলে কিয় 14 নম্বৰ কিস্তিৰ টকাটো পোৱা নাই আৰু সেইসকল কৃষকে এতিয়া 14 নম্বৰ কিস্তিৰ টকাটো পাবলৈ হ'লে কি কৰিব লাগিব, লগতে আৰু PM কিষাণৰ যিটো 15 নম্বৰ কিস্তিৰ টকাটো যিটো 15 নম্বৰ কিস্তিৰ টকা আছে, এই 15 নম্বৰ কিস্তিৰ টকা কৃষকৰ একাউণ্টত কেতিয়া সোমাব, আজিৰ ভিডিঅ'টোত আপোনালোকক জনাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আহক আমি প্ৰথমতে জানি লওঁ যে আপোনালোকে PM কিষাণৰ 14 নম্বৰ কিস্তিৰ টকাটো কিয় পোৱা নাই। ইয়াৰ কাৰণটো হ'ল যে 14 নম্বৰ কিস্তিৰ টকাটো দিয়াৰ আগতে আপোনাৰ এলিজিবিলিটি ষ্টেটাছত লেণ্ড ছেডিং, EKYC ষ্টেটাছ, আদাৰ বেংক একাউণ্ট ছেডিং ষ্টেটাছ, এই তিনিওটাৰ যিকোনো এটা বা দুটা আপোনাৰ হৈ আছিল, যাৰ বাবে আপোনাৰ একাউণ্টত 14 নম্বৰ কিস্তিৰ টকাটো সোমোৱা নাই। আপোনালোকে নিশ্চয় জানে যে PM কিষাণ সন্মান নিধিৰ টকা পাবলৈ হ'লে এই এলিজিবিলিটি ষ্টেটাছৰ লেণ্ড ছেডিং ইয়েছ থাকিব লাগিব, EKYC ষ্টেটাছ ইয়েছ থাকিব লাগিব আৰু আধাৰ কাৰ্ডৰ লগত আপোনাৰ বেংক একাউণ্টটো লিংক থকাটো বাধ্যতামূলক। এইকেইটা কাম আপোনাৰ তিনিওটাৰ পৰা যিকোনো এটা হৈ থাকিলে আপোনাৰ একাউণ্টত টকা নোসোমায়। যিহেতু 14 নম্বৰ কিস্তিৰ টকাটো দিয়াৰ পাছতে যদি আপুনি এই তিনিটা বস্তু ইয়েছ কৰিছে, তেতিয়াহ'লে আপুনি 14 নম্বৰ কিস্তিৰ টকাত 15 নম্বৰ কিস্তিৰ টকাটো দিয়াৰ সময়ত লাভ কৰিব। এতিয়াও যদি আপোনাৰ এই তিনিওটাৰ পৰা যিকোনো এটা হৈ থাকিলে 15 নম্বৰ কিস্তিৰ টকাটো নাপাব। তিনিওটা ইয়েছ হ'লেহে আপুনি কিস্তিৰ টকাবোৰ পাই থাকিব। এতিয়া কথাটো হ'ল যে আপুনি 14 নম্বৰ কিস্তিৰ টকাটো 15 নম্বৰ কিস্তিৰ সময় লাভ কৰিলে 15 নম্বৰ কিস্তিৰ টকাটো পাবনে নাই। 15 নম্বৰ কিস্তিৰ টকাও পাব আৰু 14 নম্বৰ কিস্তিৰ টকা, দুটা কিস্তিৰ টকা একেলগেই পাই যাব। এতিয়া আহক জানি লওঁ যে আমি 15 নম্বৰ কিস্তিৰ টকাটো কেতিয়া দিব। 15 নম্বৰ কিস্তিৰ টকাটো আমি গুগলত ক্ৰম ব্ৰাউজাৰত মাৰি দিছিলোঁ PM কিষাণ 15 ইনষ্টলমেণ্ট ফাইনেল ডেট 2023। তাৰপিছত ইয়াত দেখিবলৈ পাইছে যে PM কিষাণ 15 ইনষ্টলমেণ্ট উইল বি ক্ৰেডিট ইন দ্য বেংক একাউণ্ট অফ দ্য বেনিফিচিয়াৰী বাই 27 নৱেম্বৰ 2023। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ যিটো 15 নম্বৰ কিস্তিৰ টকাটো এইটো 2023 চনৰ নৱেম্বৰৰ 27 তাৰিখে দিব বুলি ইয়াত উল্লেখ কৰিছে। ইয়াত আপোনালোকে দেখিবলৈ পাইছে, আপুনি যদি আপোনাৰ মোবাইলৰ ষ্টেটাছটো অ'পেন কৰি এনেকুৱা দেখিবলৈ পাব পিৰিয়ড ৱাইজ পে'মেণ্ট। ইয়াত প্ৰথম কিস্তিটো ডিচেম্বৰ মাহৰ পৰা মাৰ্চ মাহৰ ভিতৰত দিয়ে, দ্বিতীয় কিস্তিটো দিয়ে এপ্ৰিল মাহৰ পৰা জুলাই মাহৰ ভিতৰত, আৰু তৃতীয় কিস্তিটো দিয়ে আগষ্ট মাহৰ পৰা নৱেম্বৰ মাহৰ ভিতৰত। 2023 চনৰ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ যিটো প্ৰথম আৰু দ্বিতীয় ইনষ্টলমেণ্টৰ টকাটো দি দিলে, এতিয়া 3 নম্বৰ অৰ্থাৎ 15 নম্বৰ কিস্তিৰ টকাটো আগষ্ট মাহৰ পৰা নৱেম্বৰ মাহৰ ভিতৰত দিয়াৰ কথা। যিহেতু আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, আগষ্ট আৰু ছেপ্টেম্বৰ মাহ গুচি গ'ল, অক্টোবৰ প্ৰায় গুচি গ'লেই। এতিয়া অক্টোবৰ মাহৰ ভিতৰত নিদিলে নৱেম্বৰ মাহৰ শেষৰ ফালে দিব বুলি আপোনালোকক দেখিলেই যে 14 নম্বৰ কিস্তিটো যিহেতু 27 জুলাই তাৰিখে দিছিল, 27 জুলাইৰ পিছত 4 মাহ পিছত দিলে সেইটো 27 নৱেম্বৰ হয়। লাষ্ট 27 নৱেম্বৰৰ ভিতৰত দিব বা তাৰ আগতেও দিব পাৰে। তো আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু আপোনাৰ বন্ধুসকললৈ শ্বেয়াৰ কৰিব, বেছি শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জানিব পাৰে। আৰু আপুনি যদি মোৰ ভিডিঅ'টো প্ৰথম চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাই আছে মোৰ পেজটো লাইক কৰিব, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ সকলোতকৈ আগত পাবলৈ। তো আজিৰ ভিডিঅ'টো ইমানেই। লগ পাম আৰু এটা নতুন ভিডিঅ'ত, তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক তাৰে কামনা কৰি আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। বাই বাই।